নমস্কাৰ বন্ধুসকল, নমস্কাৰ। আজি বহুত দিন মানে জংঘলী চব্জি নাই খোৱা, জংঘলত পোৱা যিবিলাক শাক পাচলি এইবিলাক নাই খোৱা বহুত দিন। সেইকাৰণে আমি দুইটাই ওলাই আহিছোঁ এতিয়া জংঘলৰ মানে ওচৰতে মানে আছোঁ। ইমান ডাঙৰ জংঘলো নহয়, ধৰক ইয়াত যিহেতু টাউন চহৰ, তথাপিতো অৰুণাচল প্ৰদেশ যিহেতু পাহাৰ বননি অঞ্চল, অলপ দূৰ গ'লেই মানে পাহাৰ বা পাহাৰ বনৰ অঞ্চল এইবিলাক পাই যায়। গতিকে আমি দুইটাই আহিছোঁ এতিয়া। মানে সৰু সৰু মানে হাবি আছে, সেই হাবি কাষতে মানে বিভিন্ন ধৰণৰ জংঘলী শাক পাচলি পায়। আৰু আজি বিভিন্ন ধৰণৰ মানে জংঘলী শাক পাচলি বুটলিম। বহুত দিন নাই খোৱা, আজি খাবলৈ মন গ'ল। তাৰপিছত দুইটাই ওলাই আহিছোঁ। বাকী আপোনালোকক দেখুৱাম কি কি শাক পাচলি কেনেদৰে বুটলিছোঁ। আৰু জংঘলী যিবিলাক শাক পাচলি একচুৱেলি খাই থাকিব লাগে মাজে মাজে। জংঘলত বিচৰা প্ৰায়বিলাক শাক পাচলি সেউজীয়া পাচলিৰ ভিতৰত পৰে, আৰু এই সেউজীয়া পাচলিবিলাক খুব স্বাস্থ্যসন্মত মানে এইবিলাক। গতিকে আমি খাই থাকিব লাগে মাজে সময়ে। গতিকে ব'লক, মইতো প্ৰায় খাই থাকোঁ, সেইকাৰণে ব'লক দেখুৱাই আছোঁ আপোনালোকক। এতিয়া পাই গ'লো এই সৰু মানে হাবি টুকুৰাত, বৰ ডাঙৰ হাবি নহয়, সৰু সৰু হাবি আছে। আৰু এই হাবি টুকুৰাতে আমি এতিয়া মানে বিভিন্ন ধৰণৰ হাবি জংঘলৰ মানে শাক পাচলি বিচাৰিম। আৰু শাক পাচলি বিচাৰিম, ব'লক আপোনালোকক দেখুৱাওঁ। প্ৰথমতে কি শাক পাচলি মানে আমি ছিঙিম, কাৰণ কিন্তু বিভিন্ন ধৰণৰ শাক পাচলি ছিঙিম যিহেতু। প্ৰথমতে কি যাত্ৰা কৰিম আপোনালোকক দেখুৱাই আছোঁ, ব'লক। প্ৰথমতে বুটলিছোঁ এয়া চাওক, এয়া ভেদাইলতা। প্ৰথমতে বুটলিছোঁ ভেদাইলতাৰ পৰা আৰম্ভ কৰিছোঁ। কাৰণ ভেদাইলতা কথাটো আপোনালোকে জানেই, পেটৰ বিভিন্ন কামত মানে বিভিন্ন অসুখ বিসুখ হৈ থাকিলে ভেদাইলতা প্ৰয়োজন। গতিকে বেমাৰো কিবাকিবি পেটৰ কামো কৰিব, পেটৰ উপকাৰো কাম কৰিব, আৰু আমাৰ মানে তৰকাৰীকণো হ'ব। গতিকে ভেদাইলতা সোমোৱাই লৈছোঁ। প্ৰথমতে দেখুৱাই আছোঁ আপোনালোকক। এইবিলাক দেখিছেনে ভেদাইলতা গছ, এইবিলাক দেখিছে ভেদাইলতা গছ। এইবিলাক জংঘলত এনেকৈয়ে ভেদাইলতাবিলাক আৰু ছিঙিও আমি। গতিকে তাৰপিছত এইবাৰ এইটোলৈ আহিছোঁ। এইটো চাওক আপোনালোকে, এইটো হ'ল নেফাফু। ইয়াৰ লোকেল মানুহবিলাকে কয়, ইয়াৰ স্থানীয় মানুহবিলাকে কয় পটৰ চব্জি। এই পটৰ চব্জি বুটলিছোঁ, নেফাফু। আৰু নেফাফু কথাটো আপোনালোকে নেফাফু কথাটো আপোনালোকে বহুতে জানে ন। নেফাফু কথা বহুতে জানে। এইটো যাৰ হাই প্ৰেছাৰ আছে, চুগাৰ আছে, সেইবিলাকৰ কাৰণে খুব ভাল। আমাৰ হাই প্ৰেছাৰো নাই, চুগাৰো নাই, তথাপিতো মাজে মাজে খাই থাকোঁ যাতে নহওক, ক'ব নোৱাৰিতো, সেইকাৰণে মাজে মাজে খাই থাকোঁ। এইটো হ'ল নেফাফু, এইটো পটৰ চব্জি দেই। বাকী ব'লক এটা এটাকৈ বুটলি থাকিম, আপোনালোকক দেখুৱাই গৈ থাকিম, ব'লক। এতিয়া বুটলিছোঁ, ঢেকীয়াত লাগিছোঁ এতিয়া দেই। ঢেকীয়া কথাটো আৰু আপোনালোকে জানেই। ঢেকীয়া কিন্তু মই ভেকুৰীৰ লগত, বিশেষকৈ ভেকুৰীৰ লগত খাই খুব ভাল পাওঁ। আৰু ইয়াৰ কি বিজ্ঞানসন্মত গুণাগুণ কি আছে নাজানো, কিন্তু ঢেকীয়া খাই মই খুব ভাল পাওঁ। সেইকাৰণে ঢেকীয়া বুটলিছোঁ। এয়া অলপ ঢেকীয়া লৈ লওঁ। ভেকুৰীৰ লগত খাবৰ কাৰণে হাতী ভেকুৰীটো আপোনালোকে চিনি পায়, বহুতে চিনি পায়। হাতী ভেকুৰী কেনেকুৱা বহুতে নাজানে। হাতী ভেকুৰীটো খাই খুব ভাল পাওঁ আৰু খাব লাগে একচুৱেলি। গতিকে এটা এটাকৈ আজি বুটলি গৈছোঁ, আৰু বহুত দিনৰ মূৰত জংঘললৈ আহিছোঁ, এটা এটাকৈ বুটলি গৈছোঁ। এনেকৈ বুটলি গৈছোঁ আৰু ঢেকীয়া এতিয়া। ঠিকে আছে, ব'লক আৰু দেখুৱাই আছোঁ আপোনালোকক। এতিয়া বুটলিছোঁ। এইটো ঐক চাওক, এইটো হৈছে ঐক লফা শাকৰ নিচিনা খাবলৈ। আমাৰ তাত লফা শাক যেনেকুৱা আমি বাৰীত যি লফা শাক কৰোঁ, এইটো লফা শাকৰ নিচিনা। কিছুমানে মেজাঙি বুলি কয়, মেজাঙি নে কি, এই কিন্তু মেজাঙি নহয় আকৌ, মেজাঙি নে মেচাকি এনেকুৱা কিবা মেজাং পাচলি এটা যে আছে, শাক এটা আছে, এইটো নহয়। কিন্তু এইটো হ'ল পাতটো একেই তেনেকুৱা মেজাঙি পাতৰ দৰে। এইটো ঐক বুলি কয় ইয়াৰ অঞ্চলৰ মানুহে। আমাৰ অসমত বৰকৈ এইটো নাপায়, পায় ক'ৰবাত ডাঙৰ ডাঙৰ জংঘল হাবিত থাকিলে মানে, কিন্তু নাম কি কয় মই নাজানো। ইয়াৰ স্থানীয় মানুহে এইটো ঐক বুলি কয়। এতিয়া ঐক বুটলিছোঁ।
লফা শাকৰ দৰে বনাই ধুনীয়াকৈ খাম মানে। এতিয়া লাষ্টত আহিলোঁ ভেকুৰীৰ ওচৰলৈ। ভেকুৰী আগতে এইবিলাকত বহুত লাগি আছিলে মানে, এতিয়া মানে এইকেইদিন অলপ ভেকুৰী নলগা হৈছে। আমি নি মানে খাই প্ৰায় এদায় কৰা নিচিনা হৈছে। আৰু মানে কুটা লৈ ভেকুৰীবিলাক লাগি থাকেতো। এই ভেকুৰী ইয়াক কেইটামান অলপ ঢেকীয়াৰ লগত খাবৰ কাৰণে ভেকুৰী ছিঙি লগাওঁ, তাৰপিছত আৰু ৰাওনা কৰিম ৰুমলৈ। এতিয়া আৰু যিমানখিনি পাৰোঁ আৰু যিমানখিনি পালোঁ শাক ল'লোঁ, মোনাত ভৰাই ল'লোঁ। আৰু বেছিকৈ আনি লাভ নাই, শুকাই যায়তো। অলপে খাব জোখাই আনিব লাগিব। তাৰপিছত আৰু দুইটাই আমি এতিয়া ৰুমলৈ বুলি আৰু আহি আছোঁ। ঠিকে আছে, ধন্যবাদ।